Hello everyone, welcome back to my YouTube channel. আজি অন্য এটা ভিডিও লৈ আহিছো। আজি ভিডিও লৈ আহিছো মানে আজি মই এটা পাৰ্সেল অৰ্ডাৰ কৰিছিলো। শপসি পৰা মই পাৰ্সেল বহুত অৰ্ডাৰ কৰিলো। আপোনালোকক দেখুৱাই নাই আৰু। তো এয়া দেখিছেনে? আপোনালোকক আনবক্সিং কৰি চাম আৰু। কি হয় আপোনালোকে গেছ কৰিবচোন কিনো অৰ্ডাৰ দিছো। এয়া ওলাইছে আৰু এয়া দেখিছেনে? খুব ধুনীয়া এটা হ্যান্ডবেগ স্টাইলিশ হয় ধুনীয়া এটা দেখিছেনে? বেলডাল নাইকিয়া নেকি চাব লাগিব দেই বেলডাল ইয়াতে ভৰাই দিব চাগে এয়া এডাল বেলডাল যেহেতু মোৰ বেগ মানে কি ক'ম মোৰ সাইড বেগ মানে তেনে এনেকুৱা সৰু বেগ নাই একদম মানে কি ক'ম বেয়া হৈ গ'ল নাছিলে বুলি ক'ব পাৰি তাৰপাছত এয়া অৰ্ডাৰ দিওঁ বুলি ভাবিলোঁ কিন্তু মানে ঠিকই আহিছে বস্তুটো মই সিমানটো মানে যিমানটো মই মানে বস্তুবিলাক মানে কেনেকুৱা বিচাৰোঁ ষ্ট্ৰং হ'ব লাগে মানুহজনী ষ্ট্ৰং হোৱা বিচাৰোঁ কিন্তু হোৱা নাই কি কৰিম আৰু উপায় নাই কিন্তু মই ষ্ট্ৰং হয় ক্ষীণ হয় কিন্তু বহুতে ভাবিব পাৰে মই দেখিবলৈ ক্ষীণ মোৰ গাত শক্তি নাই নেকি না সেইটো কিন্তু ভুল কথা মই দিনটোত যিমানখিনি কাম কৰোঁ মই যিমানখিনি কৰোঁ মানে এজনী ষ্ট্ৰং মানে যিটো কয় ন হেল্ডি কয় হেল্ডি কিছুমান বহুত দেখিবলৈ হেল্ডি ফিগাৰ থাকে তেওঁলোকে নকৰে বা নকৰোঁ বুলিও নকৰিব পাৰে বা নোৱাৰে তেওঁলোকে কৰিবলৈ কিন্তু মই যিহেতু ক্ষীণ হ'লেও এয়া উল্টাকৈ লগালোঁ নেকি এনেকৈও ল'ব পাৰি চাগে দেখিছেনে খুব ধুনীয়া হয় বেগটো মোৰ বহুত ভাল লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে দেখিছেনে আৰু ইয়াক কি কি সুমুৱাই দিছে ইমানখিনি যদি টকা সোমাব পাৰিলোহেঁতেন ন যি হওক বেগটো আহি পালে মই ক্লাছলৈ গৈছিলোঁ তাৰপাছত মই বেগটো ভাবিছিলোঁ নাপাম আৰু কিন্তু ফাইনেলি পাই গ'লোঁ মোৰ মানে এটা একদম বহুত প্ৰয়োজনীয় বেগ কিন্তু মই বিচাৰি গোটেই টাউনত মানে দেখিছেনে ধুনীয়াকৈ লৈ যাব পাৰিব মোবাইল আৰু অকণমানি পাৰ্চ আৰু যিকোনো বস্তু সৰু সুৰা বস্তু লৈ যাব পাৰিব তো আপোনালোকে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ'বিলাক চাই কিন্তু আপোনালোকে লাইকো নকৰে ছাবস্ক্ৰাইবো নকৰে যিহেতু এয়া দেখিছেনে আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব বাই বাই